নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰিজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে জ্ঞাত যে জনপ্ৰিয় অভিনেতাৰ কিশো দাস এটা ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। এনেতে আহিছে এটা ভাল খবৰ। কিনো ভাল খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। জনপ্ৰিয় অভিনেতাৰ কিশো দাসৰ উন্নত চিকিৎসাৰ বাবে কাইলৈ অৰ্থাৎ দেওবাৰে লৈ যোৱা হ'ব মুম্বাইলৈ আৰু তেওঁ মুম্বাইত প্ৰিন্স আলী হস্পিটেলত চিকিৎসাধীন কৰা হ'ব। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ অতি সোনকালে সুস্থ হৈ আহে। আৰু আপোনালোকক খবৰটো পাই কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু পাৰিলে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।